স্বাগতম জনাইছোঁ ইউটিউব চেনেল ঋতুৰাজলৈ। মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ চান্দুবীৰ নিচেই কাষতে ৰাণী খামাৰ এখনি ধুনীয়া ঠাই, য'ত নেকি পাপনৰ নিউ চং কৈ নিদিয়া কিয় গানটোৰ শ্বুটিং হৈছিলে। চ' আপোনালোকে চাই থাকক আৰু ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখুৱাবলৈ মই চেষ্টা কৰিম। এইখিনি ঠাইৰ নাম হ'ল লোহাৰঘাট আৰু ইয়াতে সোণালী জয়ন্তী উদযাপন হৈ আছিলে। ৱাও, কুল কুল হাৱা, তাতে বাইক চলাই আহিছোঁ, মজা লাগিছে, মজা মজা, ধুনীয়া লাগিছে। পাহাৰৰে একা বেকা বাটেৰে গাড়ী চলাই অহা যোৱা কৰোঁতে ঐ চকুত চকু পৰি জানৈ হ'ল চিনাকি, অ গদা পানী মই যদি তায়ো ডালিমি। আমি ডাইৰেক্ট যাব লাগিব, একদম চিধা যাব লাগিব, চিধা। চাওক না, গৰু গৰু কিমান গৰু একেলগে ঘাঁহ খাই আছে ধুনীয়াকৈ বিন্দাছ, ইহঁতৰে ভাল আৰু। ৰ'ব ৰ'ব, ইয়াতে ৰ'ব, আপুনি ইয়াৰ পৰা লেফ্ট ছাইডে যাব লাগিব। এইখননো কি, খাইচাং চান্দুবী ৰিজৰ্ট কাম হোমষ্টে। ৱাও, নাম খাইচাং, আহিব আপোনালোকৰ ইয়াতে খাবলৈ। আমি এনেকৈ যাব লাগিব এতিয়া। পালো পালো পালো। ফাইনেলি এতিয়া আমি ৰাণী খামাৰ পাই গ'লো। ইয়াতে অংগৰাগ মহন্তৰ নিউজ চংটো যে কৈ নিদিয়া কিয় গানটোৰ শ্বুটিং হৈছিলে ইয়াতে হৈছিলে। মাইনা কোৱা, কেনেকুৱা লাগিছে আহি কিনে, কেনেকুৱা লাগিল? কষ্ট পাইছা নেকি বাৰু ৰ'দত? ৰ'দত কষ্ট পোৱা নাই, ৰ'দৰ প্ৰটেকশ্যন লৈ আহিছোঁ। অঁ আচ্ছা আচ্ছা, ঠিক আছে দে। বন্দা ইমান ধুনীয়া গান বনাইছে, এবাৰ নাচি চাওঁ কেনেকুৱা লাগে। ঠিক আছে ঠিক আছে, আৰু মই এবাৰ দেখুৱাম দৰ্শকক। ধুনীয়া পৰিৱেশ। কোৱা, কেনে লাগিছে কোৱা? মজা লাগিছে, ভাল লাগিছে, ভাল লাগিছে ন? প্লেচ মজা মজা ন? মানুহ আহিবলৈ ক'বা নাই আৰু আপোনালোকে আহক, চাহ লাগিছে, মজা লাগিছে ন? ঠাণ্ডা বতাহ আছে, বতাহ মজা মজা। আৰু কি কয়, আমাৰ ৰাস্তাটো কেনে, অহা ৰাস্তাটো কেনে পাইছা তুমি? মজা ৰাস্তা, একদম ভাল ন? মজা ৰাস্তা, ধুনীয়া আৰু ন? ধুনীয়া, বহুত ধুনীয়া। মৰুভূমিত আহিছোঁ কিন্তু গোট দেখা নাই ন সঞ্জীৱ? ক'তো দেখা নাই, অঁ একদম পুৰা মৰুভূমি আৰু অঁ, ভাল লাগিছে। ভাল লাগিছে ন? এইখন হ'ল ৰাণী খামাৰ দা ৰিট্ৰেট। गाना था गाड़ी बनी कि तुम्हें? हाँ, कैसा लगा तुमको? बोलिए ना कैसा? हाँ, अच्छा लगा। अच्छा लगा, क्या अच्छा लगा है? आके क्या अच्छा लगा? हाँ, यहाँ पे आके मजा आएगा। माइना डांस কৰিছে, মৰম দাই ভিডিঅ' কৰিছে। এই জায়গাতে শ্বুটিং হৈছিলে গানটো। মানেনো কি, মানে ইহঁতে গা ধুই আছে, 2 ঘণ্টামান হ'ল আহিবৰ পৰা, এনেকৈ দেখিছোঁ ইহঁতক তামাম এনজয় কৰি আছে। গাটো ধুব নাপালোৱে, চ' অলপ নৌকা যাত্ৰা কৰিলোঁ আৰু খুবেই ভাল লাগিছে, ধুনীয়া লাগিছে। কাপোৰ নানিলোঁ যে, চ' গা ধোৱা নহ'ল আৰু। আজি আমাৰ মাইনাই পোষ্ট দি আছে ইয়াতে, মৰম দাই পোষ্ট লৈ আছে, এইফালে সহযোগী কেমেৰা সহযোগ কৰি আছে সঞ্জীৱ, আৰু এইফালে কৌশিক। য়েছ, ৱাও, নাইচ শ্বট, নাইচ শ্বট। ষ্টপ। এতিয়া আমি যাবলৈ ওলালোঁ। এতিয়া বহুত সময় থাকিলোঁ। আমি কেইটা বজাত আহি পালোঁ? মৰম দা কেইটা বজাত আহিছিলোঁ আমি? আমি কি তাত 4টাত আহি পালোঁ নেকি? নহয় 3:30 মানত 3:30 মানত আহি পালোঁ ন? এতিয়া যাবলৈ ওলালোঁ। আপোনাৰ কেনেকুৱা লাগিলে? আপোনাৰ শ্বুটিং কৰি কেনেকুৱা লাগিছে? খুব ভাগৰো লাগিছে, ভাল লাগিছে ন? হাতী ওলাব ভয় লাগে, সোনকালে যাম। আৰু এতিয়া হেৰি চাহ তাহ খাব ন? চাহটো খামেই আমি এতিয়া। আৰু কেনে লাগিছে? ভাল লাগিছে, বঢ়িয়া। ফটো উঠিছা তুমি? মজা ফটো উঠিছো, একদম ৰিলছ বনাইছো, ফটো উঠিছো। ৰিলছ বনাইছা নেকি? ৰিলছো বনাইছো। কোনে তুলিলে তোমাক? আপুনি তোলে। মাইনা বহুত নাচিছা আজি, তুমি আহিবাৰ পৰা নাচিয়ে আছা। ফটো আৰু তোমাৰ হায়েষ্ট, আৰু তুমি মেমৰি ফুল কৰি দিছা। কেনেকুৱা তোমাৰ অনুভৱ, কোৱাচোন কেনেকুৱা লাগিছে? ভাল লাগিছে ন? অনুভৱটো বহুত ভাল, পাপনদাৰ গানত নাচিছোঁ, কিমান ভাল লাগে গানটো, আপোনালোক সকলোৱে জানে। মোৰ ডান্সটোও চাব। আৰু মই তোমাৰ ডান্সটো অলপ দি দিম, ঠিক আছে? কেনেকুৱা লাগিলে? ধুনীয়া লাগিছে। ৱাও, আহি গ'ল, আমাক নিবলৈ আহি গ'ল। বলক এইখনতে বলক।
লাগুন দ্য হলিডে হেভেন, লাগুন দ্য হলিডে হেভেন। ইয়াতে আমি অলপ ৰম, ইয়াতে পাতলীয়া আহাৰ গ্ৰহণ কৰিম অলপ। তাৰপিছত সন্ধিয়াও হ'ল, যাবলৈ টাইম হৈ গ'ল আৰু সোনকালে যাব লাগিব হাতী ওলাবলৈ। চ' আজিলৈ বাই, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম, বাই বাই। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।